ইখরিত ঘৰ ইৰয়াজি তুজৰে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন ইদুর ঘুরয় সংসার ইখাগরে ইজিতু মহাজরে অতিয় প্রয়াসে আৰু অকলে অকলে উদ্যানৰ মাজত কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু শুন, আপোনাৰ মুখৰে গীতবিলাক শুনিবৰ ইমান ভাল লাগিছে। মোকো এনে গীত গাবলৈ শিকাবনে? মই কৈছো দেখি বিদেশী গীত গাই গাই ঘূৰি ফুৰা এক সন্যাসী ফকীৰ মাত্ৰ, যাৰ পিন্ধিবলৈ এখন ভাল বস্ত্ৰ নাই, যাৰ খাবলৈ মুঠি ভাল অন্ন নাই, তেনে লোকেহে হৰিৰ গুণৰ কীৰ্তন কৰি ঘূৰি ফুৰে বাছা। আৰু তুমি কৈছা তুমি মন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ। তেনেস্থলত এই ৰাজকীয় খুব ভোগৰ মাজত থাকি তোমাকো হৰি কীৰ্তনৰ কিমান আৱশ্যক? ৰজাৰ ল'ৰা হ'লেও হৰি কীৰ্তন কৰা বেয়া বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰাকৰো হৰিৰ গুণৰ কীৰ্তন কৰিব পাৰি সঁচা, কিন্তু তোমাৰ পিতৃ হিৰণ্যকশিপু শ্ৰী হৰিৰ মহাপাত্ৰ। আৰু তেনেস্থলত যদি তুমি হৰি নাম লোৱা তেন্তে তোমাৰ পিতৃয়ে তোমাক খং কৰিব বাছা। মোৰ পিতৃয়ে শ্ৰীহৰি কিয় শাস্ত্ৰ জ্ঞান কৰে? তেওঁকতো জানো একেজন ঈশ্বৰে সাধন কৰা নাই। নিশ্চয় 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 বাছা প্ৰহ্লাদ, তোমাক মোক আৰু আমাক সকলোকে একেজন ঈশ্বৰে কৰিছে স্বজন। কিন্তু নাজানো কিয় তোমাৰ পিতৃয়ে সেই হৰি নামত একেবাৰে খঙত উন্মাদ হৈ পৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক কম, তেওঁ মোৰ কথা নিশ্চয় শুনিব। কাৰণ তেওঁ মোক বৰ মৰম কৰে। ধন্য ধন্য দৈত্যন্ত হিৰণ্য, নিশ্চয় নিশ্চয় শিকাম মই তোমাক হৰিৰ গুণৰ কীৰ্তন। তুমি মোৰ লগে লগেই শ্ৰৱণ আৰু কীৰ্তন দুয়োটা কৰিবা, হ'বনে প্ৰহ্লাদ? হ'ব গুৰুদেৱ। তেন্তে শুনা। হৰি
মই তোমাক কৈছো যে বৰকৈছো দেখে বিদেশে গীত গাই গাই ঘূৰি ফুৰে সন্যাসী ফকীৰ মাত্ৰ আৰু কেতিয়াবা কৰবাত হয়তো তুমি শুনিব পাৰা তাতে বলা এবাৰ আমি সময় নষ্ট নকৰি তোমাৰ মাতৃৰ কাছে যাওঁ তুমি নাপাইছে কি তোমাৰ মাতৃ অতিকে ব্যাকুল হৈ পৰিছে ব'লক খুড়ী তেন্তে মই টিকিট আৰম্ভ কৰোঁ আৰম্ভ কৰক এই হৰিণা